বাংলাদেশীক সংস্থাপনক কেন্দ্ৰ কৰি ৰাজ্যজুৰি অব্যাহত আছে ব্যাপক প্ৰতিবাদ নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰাৰ বাবে উত্তল প্ৰতিবাদ সাব্যস্ত কৰি আহিছে দল সংগঠনে এনে প্ৰতিবাদ অব্যাহত থকাৰ মাজতে পিছ দুৱাৰেদি হিন্দু বাংলাদেশীক ৰঙা দলিচা পাৰি দিছে কেন্দ্ৰীয় চৰকাৰে দীৰ্ঘম্যাদী ভিছা প্ৰদানৰ তৎপৰতা কেন্দ্ৰ চৰকাৰৰ 21 দিনৰ ভিতৰতে ভিছা পাব হিন্দু শৰণাৰ্থীয়ে প্ৰতিবাদৰ বাবে নাগৰিকত্ব সংশোধনী বিধেয়ক আইনত পৰিণত কৰাৰ ক্ষেত্ৰত জটিলতাৰ সৃষ্টি হোৱাত নতুন কৌশল ৰচিলে কেন্দ্ৰৰ বিজেপি চৰকাৰে নতুন নিয়ম অনুসৰি 21 দিনৰ ভিতৰত ভিছা নিশ্চিত কৰিব নোৱাৰিলে কেন্দ্ৰীয় চৰকাৰক কাৰণ দৰ্শাব লাগিব সংশ্লিষ্ট বিষয়াই ভিছা পালে স্থাৱৰ সম্পত্তি ক্ৰয় কৰিব পাৰিব হিন্দু শৰণাৰ্থীয়ে হিন্দু শৰণাৰ্থীৰ সংস্থাপনৰ পথ প্ৰশস্ত কৰিলে মোদী চৰকাৰে যিকোনো প্ৰকাৰে পাকিস্তান বাংলাদেশ আৰু আফগানিস্তানৰ পৰা অহা হিন্দুক আশ্ৰয় দিবলৈ দায়বদ্ধ বিজেপি চৰকাৰ এই লক্ষ্য সিদ্ধিৰ বাবে বিজেপি চৰকাৰে উত্থাপন কৰিছিল নাগৰিকত্ব সংশোধনী বিধেয়ক 2016 কিন্তু এই বিধেয়কখনৰ বিৰুদ্ধে অসমৰ লগতে বিভিন্ন ৰাজ্যত প্ৰবল জনমত সৃষ্টি হোৱাত মোদী চৰকাৰে দীৰ্ঘম্যাদী ভিছা প্ৰদানৰ ব্যৱস্থা কৰি প্ৰকাৰান্তৰে নাগৰিকত্ব দিয়াৰ পথ মুকলি কৰিলে হিন্দু শৰণাৰ্থীৰ 2001 চনৰ পৰা এই পৰ্যন্ত 30,000 পাকিস্তানৰ পৰা অহা হিন্দুক ভিছা প্ৰদান কৰিছে কেন্দ্ৰই কেন্দ্ৰৰ এই ষড়যন্ত্ৰৰ বিৰুদ্ধে এনডিএৰ মিত্ৰদল অগপৰ বিধায়ক সত্যব্ৰত কলিতাৰ হুংকাৰ যিকোনো মূল্যৰ বিনিময়ত ৰোধ কৰিব কেন্দ্ৰৰ চক্ৰান্ত হিন্দু বাংলাদেশীসকলক সংস্থাপিত কৰাৰ কাৰণে বা হিন্দু বিদেশীসকলক সংস্থাপিত কৰাৰ কাৰণে কেন্দ্ৰীয় চৰকাৰে যি ধৰণৰ প্ৰচেষ্টাই নলওক অসমৰ মানুহে গ্ৰহণ নকৰে অসমৰ খিলঞ্জীয়া মানুহে অসমৰ সকলো জাতীয় সংগঠন সকলো ৰাজনৈতিক শক্তিয়ে বা অসমৰ মানুহে ইয়াৰ বিৰোধিতা কৰিব আৰু কোনোপধ্যে এই কথাও আমি নাগৰিকত্ব সংশোধনী বিলৰ নিচিনাকৈ এই বিধেয়কৰ নিচিনাকৈ এইখনো আমি বিৰোধিতা কৰিম আৰু কেতিয়াও ইয়াক গ্ৰহণ হ'বলৈ নিদিম অতি কৌশলেৰে বিদেশী হিন্দুক দীৰ্ঘম্যাদী ভিছাৰে নাগৰিকত্ব প্ৰদানৰ বিজেপি চৰকাৰৰ অভিসন্ধিৰ বিৰুদ্ধে এতিয়া আন দল সংগঠনে কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সেয়াহে লক্ষণীয় হ'ব ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট